নগাঁও সদৰ সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত ঠাই পৰিদৰ্শন বিধায়ক ৰূপক শৰ্মাৰ। বছৰৰ দ্বিতীয়টো বানে নগাঁও সদৰ সমষ্টিৰ বিভিন্ন স্থান প্লাবিত কৰি তুলিছে। বিগত কেইদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ বানে সমষ্টিটোৰ বিভিন্ন স্থানত যথেষ্ট ক্ষতি সাধন কৰিছে। আজি সমষ্টিটোৰ বানে ক্ষতিগ্ৰস্ত কৰা ঢাকৰঘাট, দক্ষিণপাট, তুলসী, দেউৰী পঞ্চায়তৰ বিভিন্ন স্থানত উপস্থিত হৈ বান বিধ্বস্ত অঞ্চলসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে বৰ্ণাঢ্যসকলৰ পৰিস্থিতিৰ বুজ লয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। লগতে আশ্ৰয় শিবিৰত থকা বৰ্ণাঢ্যসকলৰ কাষত উপস্থিত হৈ তেওঁলোকৰ সা-সুবিধাৰ বুজ লয় বিধায়কগৰাকীয়ে। সেই সময়তে ৰাইজে হৰিণা পহু এটা উদ্ধাৰ কৰি বিধায়কগৰাকীৰ সহযোগত নগাঁও বন বিভাগক চমজাই দিয়ে। ৰাইজৰ এনে পদক্ষেপক বিধায়কগৰাকীয়ে শলাগ লৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অনলাইন অসম।